Hello everyone. আজি আমি class 9 নৱম শ্ৰেণীৰ mathematics chapter number 4 অধ্যায় 4 part 17 খণ্ড 17 exercise 4.3 অনুশীলনী 4.3 question number 1 roman number 3 to আৰু 4 to solve কৰিম so question number 1 to আমাক কৈছিলে যে ইয়াত এটা কি কৈছিলে এটা linear equation in two variable দিয়া আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা দিয়া আছিল আৰু এই লিনিয়াৰ ইকুৱেশ্যনটোৰ কাৰণে এই ইকুৱেশ্যনটোৰ কাৰণে সমীকৰণটোৰ কি কৰিব লাগে আমি লেখডাল অংকন কৰিব লাগে আমি ইয়াৰ গ্ৰাফডাল ড্ৰ কৰিব লাগে আৰু গ্ৰাফডাল ড্ৰ কৰিব হলে আমি গম পাওঁ যিকোনো এটা গ্ৰাফ ড্ৰ কৰিব হলে আমি তাক কি লাগিব তাত আমাৰ x y কোঅৰ্ডিনেট গিটা লাগিব হয়নে সব কোঅৰ্ডিনেট গিটা পাব হলে আমি x ৰ মানটো আৰু y মানটো পাব লাগিব x ভ্যালুটো আৰু y ভ্যালুটো পাব লাগিব আৰু x ৰ ভ্যালুটো আৰু y ভ্যালুটো কেনেকৈ ফাইন্ড কৰা হয় এটোক সলভ কৰি পিনে ইয়াৰ সলিউশন গিটা উলিয়াই পিনে ইয়াৰ সমাধান গিটা উলিয়াই পিনে কোঅৰ্ডিনেট গিটা লোৱা হয় সো সমাধান গিটা উলিয়াব হলে সলিউশন লব হলে তোমালোকে অলৰেডি জানা যে এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ কেনেকৈ সমাধান গিটা সলিউশন গিটা উলোৱা হয় হয়নে মই আগৰ পাৰ্টত দিয়া আছে এইগিটা তোমালোকে যদি বুজি পাওঁতে অসুবিধা আছে তেন্তে আগৰ পাৰ্ট গিটা চাব পাৰে ওৱান টাইম সো আমি ইয়াৰ সলিউশন গিটা উলিয়াবৰ কাৰণে আমি ডাইৰেক্টলি এখন টেবুল বনাই ললো টেবুলত আমি x আৰু y বহাই দিলো আৰু x ৰ ভ্যালু গিটা আমি ওপৰলৈ বহাই যাম আৰু y ভ্যালু গিটা আমি তললৈ বহাই যাম হনে মিনিমাম দুটা ভ্যালু ললে সাফিসিয়েন্ট বাট মই ইয়াত তিনটা ভ্যালু লৈ দেখুৱাম ওকে এটা ইকুৱেশ্যনটো আমি কি কৰো এট ফাৰ্স্ট তোমাৰ সলভিং মেথড তোমালোকৰ মনত আছে আমি y বাই x ৰ কাৰণে যিকোনো পাৰ্টিকুলাৰ এটা ভ্যালু লৈ লম আৰু সেই পাৰ্টিকুলাৰ ভ্যালুটোৰ কাৰণে তাৰ অল্টাৰনেট ভ্যালুটো কি হয় আমি ফাইন্ড কৰিব লাগে সো y 3x আমি ধৰিলা প্ৰথমতে y 3x ত আমি x ৰ ভ্যালুটো 1 পুট কৰি দিলো যদি আমি x ৰ ভ্যালুটো 1 পুট কৰি দিও তেন্তে ইকুৱেশ্যনটোত x ৰ জাগাত y পুট কৰি দিয়া 3 ইয়াত 3x টো কি হৈছিল 3 আৰু x ইয়াত পূৰণ হৈ আছিল মাল্টিপ্লাই হৈ আছিল সো 3 * 1 3 * 1 3 হ'ব সো আমি y ভ্যালুটো কিমান পাই গলো y ভ্যালুটো আমি 3 পালো হলনে নেক্সট আমি কি কৰিম নেক্সট আমি ধৰিলা x ৰ কাৰণে ফৰ এক্সাম্পল আমি -1 ধৰি ললো x ৰ কাৰণে যদি আমি -1 ধৰো তেন্তে ইকুৱেশ্যনটোত আকৌ x ৰ ভ্যালু -1 পুট কৰি দিয়া 3 * x মানে 3 * -1 হয়নে x ৰ জাগাত আমি -1 পুট কৰি দিলো সো 3 * -1 কিমান হৈ গল -3 সো y ভ্যালুটো আমি পাই গলো y ভ্যালুটো কিমান হ'ব -3 হ'ব নেক্সট আমি কি কৰিব পাৰো আমি ফৰ এক্সাম্পল নেক্সট আমি x ৰ ভ্যালুটো 0 লৈ ললো নেক্সট যদি আমি x ৰ ভ্যালুটো 0 লৈ লও তেন্তে ইকুৱেশ্যনটো চোৱা y = 3x x ৰ জাগাত 0 বহাই দিয়া 3 আৰু x কি হৈছিল মাল্টিপ্লাই হৈছিল সো x ৰ জাগাত 0 বহাই দিলে 3 * 0 হৈ যাব 3 * 0 মানে কিমান হৈ যাব 0 হৈ যাব সো y ভ্যালুটো কিমান হৈ যায় 0 হৈ যায় হলনে এতিয়া আমি এই ইকুৱেশ্যনটোৰ কাৰণে সমীকৰণটোৰ আমি সলিউশন গিটা উলিয়াই ললো সমাধান গিটা উলিয়াই ললো সমাধান গিটা আমি x আৰু y কোঅৰ্ডিনেট গিটাও পাই গলো x আৰু y স্থানাংক গিটাও পাই গলো এটা স্থানাংক গিটা পালো যেটা আমি এটা গ্ৰাফত ড্ৰ কৰিব পাৰো আমি গ্ৰাফখন লৈ ললো হ'ব ওকে গ্ৰাফখনৰ বিষয়ে তোমালোকে জানাই সকলোবোৰ কথা হয়নে গ্ৰাফত মাজত কি থাকে তাৰ সেন্টাৰটো থাকে সেন্টাৰটো কি হয় 0 আমি তাক কি বুলি কওঁ অৰিজিন অৰিজিনৰ কোঅৰ্ডিনেট যদি এক্সামত খুদে অৰিজিনৰ কোঅৰ্ডিনেট খুব এক্সামত খুদে যে মূল বিন্দুৰ স্থানাংকটো কিমান সো অৰিজিনটোৰ কোঅৰ্ডিনেট হলে কিমান হয় 0,0 মোৰ দেখিবা তাত আমি অকল x ৰ কোঅৰ্ডিনেটটো বহাই দিলে x ৰ স্থানাংকটো বহাই দিলে নহব y স্থানাংকও লাগিব আৰু অকল y স্থানাংক y কোঅৰ্ডিনেটটো বহালো নহব আমি তাত x ৰ কোঅৰ্ডিনেটটো x ৰ স্থানাংকটো বহাব লাগিব হেতু কাৰণে অৰিজিনৰ কোঅৰ্ডিনেটটো হদাই কিমান হয় 0,0 সো অৰিজিনটো মিডলত আছে হয়নে অৰিজিনৰ পৰা হুফালে কি যায় হুফালে হদাই x এক্সিসৰ পজিটিভ টাৰ্ম গিটা থাকে হেতু কাৰণে আমি ইয়াক x বুলি লিখো আৰু 0 পৰা বাওফালে পথালিকে যোনডাল লাইন থাকে হৰাইজন্টাল কেনে যোনডাল লাইন থাকে 0 পৰা বাওফালে কি থাকে তাৰ x ৰ নেগেটিভ ভ্যালু গিটা থাকে তো ইয়াত আমি x দাস বুলি লিখো হলনে এটা আমি পজিটিভ নেগেটিভ লিখি দিম 0 পৰা হুফালে পজিটিভ 1 2 3 4 5 6 আৰু এফালে নেগেটিভ গিটা থাকিব সো -1 -2 -3 -4 -5 -6 সিমিলাৰলি আমি 0 পৰা ওপৰ ফালে আমি কি কৰিব পাৰো পজিটিভ ভ্যালু গিটা থাকে কাৰ পজিটিভ ভ্যালু থাকে y পজিটিভ ভ্যালু গিটা থাকে আৰু 0 পৰা তললে ভাৰ্টিকেল কেনে যোনডাল লাইন থাকিব থিয় কেনে তাৰ 0 পৰা তলৰ ফালে কোনখিনি থাকিব y এক্সিসৰ নেগেটিভ টাৰ্ম গিটা থাকিব সো y দাস লিখিলো হলনে কোঅৰ্ডিনেট পুট কৰি দিয়া 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 -7 হলনে ওকে এটা আমি কোঅৰ্ডিনেট গিটা অকল পুট কৰি দিব লাগে আমি ভ্যালু গিটা কি পাইছিলো x ৰ কাৰণে যেতিয়া 1 হয় তেতিয়া y টো কিমান হয় 3 হয় মানে আমি কেনেকৈ লিখো 1,3 হয়নে সেকেন্ডটো x ৰ ভ্যালু যেতিয়া -1 হয় তেতিয়া y ভ্যালু কিমান হয় -3 হয় এইবিলাক কথা নাপাহৰিবা প্ৰথম টাৰ্মটো হদাই x ৰ ভ্যালু দিয়ে সেকেন্ডটো y টাৰ্ম এনেকৈ সিধা কেনে নধৰিবা কিন্তু সিধাকে ধৰিলে ভুল হৈ থাকিব কাৰণ সিধা কেনে x ৰ গুটি গিটা x ৰ টাৰ্ম হয় আৰু এইগিটা সব y টাৰ্ম হয় আমি এনেকৈ ধৰিব লাগিব থিয় কোনে হলনে আমি ভাৰ্টিকেল কেনে ধৰিব লাগিব সো 1 3 1 3 -1 -3 -1 -3 আৰু থাৰ্ডটো হৈছে 0,0 প্লট কৰি দিয়া গ্ৰাফখন লৈ ললো ওকে
গ্ৰাফখনত চোৱা এতিয়া প্ৰথমটো ইয়াত এক্সৰ ভেলুটো কিমান হয় এক্সৰ ভেলু 1 হয় হয়নে এক্সৰ ভেলু 1 পজিটিভ 1 কোনফালে থাকে এক্স এক্সিছৰ পজিটিভ ভেলুটা এইফালে থাকে সো এইটো 1 আৰু 3 টো কিহৰ ভেলু হয় 3 টো ইয়াত y ভেলু হয় আৰু y টো পজিটিভ y হয় পজিটিভ 3 হয় সো কোনফালে যাব ওপৰফালে যাব সো 1 এইটো হৈ গ'ল 3 এইটো হলে ফাৰ্স্ট পইণ্টটো পাই গ'লো সেকেন্ড পইণ্টটো -1 -3 -1 এইটো কি হয় এক্সৰ ভেলু হয় সো এক্সৰ নিগেটিভ ভেলু কোনফালে থাকে বাওফালে থাকে আৰু এইটো কি হয় ভেলু y ভেলু হয় y নিগেটিভ ভেলু কোনফালে থাকে তলফালে থাকে ধলে হ'ল -1 এইটো হলে আৰু -3 ক'ত আহিব এইটো সো এইটো এটা পইণ্ট পাই গ'লো হলে নেক্সট আৰু এটা আছে 0,0 এক্সৰ টু 0 y টু 0 সো x 0 y 0 ক'ত হয় অৰিজিনত হয় কেন্দ্ৰীয় বিন্দুত হয় সো এইটো এটা পইণ্ট পাই গ'লো হলে এতিয়া আমি যেতিয়া পইণ্ট গিটা কোঅৰ্ডিনেট গিটাক স্থানাংক গিটাক যেতিয়া আমি লগ লগাই দিম স্থানাংক গিটাক লগ লগাই দিয়াৰ পিছত আমি দেখিলো যে হেতি এডাল কি কৰিলে এডাল ষ্ট্ৰেট লাইন ফৰ্ম কৰিলে হয়নে এডাল ৰেখাখণ্ড ফৰ্ম কৰিলে আৰু ৰেখাখণ্ডৰ যিকোনো এটা নাম দি দিয়া ফৰ এক্সাম্পল ইউ ভি যিকোনো নাম দি দিলো এতিয়া আমি ক'ব পাৰো যে therefore uv therefore the line segment uv is the required graph of the equation y equal to 3x আমি কি বুলি লিখিব পাওঁ এটাকে vx ৰেখাখণ্ডডালে হৈছে y equal to 3x সমীকৰণটোৰ লেখডাল okay thank you don't forget to share and subscribe hello everyone আজি আমি ক্লাস 9 নৱম শ্ৰেণীৰ ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 4 অধ্যায় 4 part 17 খণ্ড 17 এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 কোৱেশ্চন নম্বৰ 1 ৰ ৰমান নম্বৰ 3 টো আৰু 4 টো সলভ কৰিম সো কোৱেশ্চন নম্বৰ 1 টোত আমাক কৈছিলে যে ইয়াত এটা কি কৈছিলে এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দিয়া আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা দিয়া আছিল আৰু এই লিনিয়াৰ ইকুৱেশ্যনটোৰ কাৰণে সমীকৰণটোৰ কি কৰিব লাগে আমি লেখডাল অংকন কৰিব লাগে আমি ইয়াৰ গ্ৰাফডাল ড্ৰ কৰিব লাগে আৰু গ্ৰাফডাল ড্ৰ কৰিব হলে আমি গম পাওঁ যিকোনো এটা গ্ৰাফ ড্ৰ কৰিব হলে আমি তাক কি লাগিব তাত আমাৰ x y কোঅৰ্ডিনেট গিটা লাগিব হয়নে সব কোঅৰ্ডিনেট গিটা পাব হলে আমি x ৰ মানটো আৰু y মানটো পাব লাগিব x ভ্যালুটো আৰু y ভ্যালুটো পাব লাগিব আৰু x ৰ ভ্যালুটো আৰু y ভ্যালুটো কেনেকৈ ফাইন্ড কৰা হয় এটো সলভ কৰি পিনে ইয়াৰ সলিউশন গিটা উলিয়াই পিনে ইয়াৰ সমাধান গিটা উলিয়াই পিনে কোঅৰ্ডিনেট গিটা লোৱা হয় সো সমাধান গিটা উলিয়াব হলে সলিউশন লব হলে তোমালোকে অলৰেডি জানা যে এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ কেনেকৈ সমাধান গিটা সলিউশন গিটা ওলোৱা হয় হয়নে মই আগৰ পাৰ্টত দিয়া আছে এইগিটা তোমালোকে যদি বুজি পাওঁতে অসুবিধা আছে তেন্তে আগৰ পাৰ্ট গিটা চাব পাৰে ওৱান টাইম সো আমি ইয়াত সলিউশন গিটা উলিয়াবৰ কাৰণে আমি ডাইৰেক্টলি এখন টেবুল বনাই ললো টেবুলত আমি x আৰু y বহাই দিলো আৰু x ৰ ভ্যালু গিটা আমি ওপৰলৈ বহাই যাম আৰু y ভ্যালু গিটা আমি তললৈ বহাই যাম হয়নে মিনিমাম দুটা ভ্যালু ললে সাফিসিয়েন্ট বাট মই ইয়াত তিনটা ভ্যালু লৈ দেখুৱাম ওকে এটা ইকুৱেশ্যনটো আমি কি কৰো এট ফাৰ্স্ট তোমাৰ সলভিং মেথডটো তোমালোকৰ মনত আছে আমি y বাই x ৰ কাৰণে যিকোনো পাৰ্টিকুলাৰ এটা ভ্যালু লৈ লম আৰু সেই পাৰ্টিকুলাৰ ভ্যালুটোৰ কাৰণে তাৰ অল্টাৰনেট ভ্যালুটো কি হয় আমি ফাইন্ড কৰিব লাগে সো y equal to 3x আমি ধৰিলা প্ৰথমতে y equal to 3x ত আমি x ৰ ভ্যালুটো 1 পুট কৰি দিলো যদি আমি x ৰ ভ্যালুটো 1 পুট কৰি দিও তেন্তে ইকুৱেশ্যনটোত x ৰ জাগাত y পুট কৰি দিয়া 3 ইয়াত 3x টো কি হৈছিল 3 আৰু x ইয়াত পূৰণ হৈ আছিল মাল্টিপ্লাই হৈ আছিল সো 3 * 1 3 * 1 3 হ'ব সো আমি y ভ্যালুটো কিমান পাই গলো y ভ্যালুটো আমি 3 পালো হলনে নেক্সট আমি কি কৰিম নেক্সট আমি ধৰিলা x ৰ কাৰণে ফৰ এক্সাম্পল আমি -1 ধৰি ললো x ৰ কাৰণে যদি আমি -1 ধৰো তেন্তে বা ইকুৱেশ্যনটোত আকৌ x ৰ ভ্যালু -1 পুট কৰি দিয়া 3 * x মানে 3 * -1 হয়নে x ৰ জাগাত আমি -1 পুট কৰি দিলো সো 3 * -1 কিমান হৈ গল -3 সো y ভ্যালুটো আমি পাই গলো y ভ্যালুটো কিমান হ'ব -3 হ'ব নেক্সট আমি কি কৰিব পাৰো আমি ফৰ এক্সাম্পল নেক্সট আমি x ৰ ভ্যালুটো 0 লৈ ললো নেক্সট যদি আমি x ৰ ভ্যালুটো 0 লৈ লও তেন্তে ইকুৱেশ্যনটো চোৱা y equal to 3x x ৰ জাগাত 0 বহাই দিয়া 3 আৰু x কি হৈছিল মাল্টিপ্লাই হৈছিল সো x ৰ জাগাত 0 বহাই দিলে 3 * 0 হৈ যাব 3 * 0 মানে কিমান হৈ যাব 0 হৈ যাব সো y ভ্যালুটো কিমান হৈ যায় 0 হৈ যায় হলনে এতিয়া আমি এই ইকুৱেশ্যনটোৰ কাৰণে সমীকৰণটোৰ আমি সলিউশন গিটা উলিয়াই ললো সমাধান গিটা উলিয়াই ললো সমাধান গিটা আমি x আৰু y কোঅৰ্ডিনেট গিটাও পাই গলো x আৰু y স্থানাংক গিটাও পাই গলো এটা স্থানাংক গিটা পালো যেতিয়া আমি এটা গ্ৰাফত ড্ৰ কৰিব পাৰো আমি গ্ৰাফখন লৈ ললো হ'ব ওকে গ্ৰাফখনৰ বিষয়ে তোমালোকে জানাই সকলোবোৰ কথা হয়নে গ্ৰাফত মাজত কি থাকে তাৰ সেন্টাৰটো থাকে সেন্টাৰটো কি হয় 0 আমি তাক কি বুলি কওঁ অৰিজিন আৰু অৰিজিনৰ কোঅৰ্ডিনেট যদি এক্সামত সোধে অৰিজিনৰ কোঅৰ্ডিনেট খুব এক্সামত সোধে যে মূল বিন্দুৰ স্থানাংকটো কিমান সো অৰিজিনটোৰ কোঅৰ্ডিনেট হলে কিমান হয় 0,0 মৰত ৰাখিবা তাত আমি অকল x ৰ কোঅৰ্ডিনেটটো বহাই দিলে x ৰ স্থানাংকটো বহাই দিলে নহব y স্থানাংকও লাগিব আৰু অকল y স্থানাংক y কোঅৰ্ডিনেটটো বহালো নহব আমি তাত x ৰ কোঅৰ্ডিনেটটো x ৰ স্থানাংকটো বহাব লাগিব হেতু কাৰণে অৰিজিনৰ কোঅৰ্ডিনেটটো হদাই কিমান হয় 0,0 সো অৰিজিনটো মিডলত আছে হয়নে অৰিজিনৰ পৰা হুফালে কি যায়
সোঁফালে সদায় এক্স এক্সিছৰ পজিটিভ টাৰ্মকেইটা থাকে সেইটো কাৰণে আমি ইয়াক এক্স বুলি লিখোঁ আৰু 0 পৰা বাওঁফালে পথালিকে যোনডাল লাইন থাকে হৰাইজেণ্টেল কেনে যোনডাল লাইন থাকে 0 পৰা বাওঁফালে কি থাকে তাৰ এক্সৰ নিগেটিভ ভেলুকেইটা থাকে তো ইয়াত আমি এক্স ডাছ বুলি লিখোঁ হ'লে এটা আমি পজিটিভ নিগেটিভ লিখি দিওঁ 0 পৰা সোঁফালে পজিটিভ 1 2 3 4 5 6 আৰু এফালে নিগেটিভ কেইটা থাকিব সো -1 -2 -3 -4 -5 -6 সিমিলাৰলি আমি 0 পৰা ওপৰৰ ফালে আমি কি কৰিব পাৰোঁ পজিটিভ ভেলু কেইটা থাকে কাৰ পজিটিভ ভেলু থাকে y পজিটিভ ভেলু কেইটা থাকে আৰু 0 পৰা তললৈ ভাৰ্টিকেল কেনে যোনডাল লাইন থাকিব থিয় কেনে তাৰ 0 পৰা তলৰ ফালে কোনখিনি থাকিব y এক্সিছৰ নিগেটিভ টাৰ্ম কেইটা থাকিব সো y ডাছ লিখিলো হ'লে কোঅৰ্ডিনেটে পুট কৰি দিয়া এইটো 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 -7 হ'লে ওকে এতিয়া আমি কোঅৰ্ডিনেট কেইটা অকল পুট কৰি দিব লাগে আমি ভ্যালু কেইটা কি পাইছিলো x ৰ কাৰণে যেতিয়া 1 হয় তেতিয়া y টো কিমান হয় 3 হয় মানে আমি কেনেকৈ লিখো 1, 3 হয় না সেকেন্ডটো x ৰ ভ্যালু যেতিয়া -1 হয় তেতিয়া y ভ্যালু কিমান হয় -3 হয় এইবিলাক কথা নাপাহৰিবা প্ৰথম টাৰ্মটো সদায় x ৰ ভ্যালু দিয়ে সেকেন্ডটো y টাৰ্ম এনেকৈ সিধা কেনে নধৰিবা কিন্তু সিধাকে ধৰিলে ভুল হৈ থাকিব কাৰণ সিধা কেনে x ৰ গুটেকেইটা x ৰ টাৰ্ম হয় আৰু এইকেইটা সব y টাৰ্ম হয় আমি এনেকৈ ধৰিব লাগিব থিয় কোণে হ'লে আমি ভাৰ্টিকেল কেনে ধৰিব লাগিব সো 1 3 1 3 -1 -3 -1 -3 আৰু থাৰ্ডটো হৈছে 0, 0 প্লট কৰি দিয়া গ্ৰাফখন লৈ ললো ওকে গ্ৰাফখনত চোৱা এতিয়া প্ৰথমটো ইয়াত x ৰ ভ্যালুটো কিমান হয় x ৰ ভ্যালু 1 হয় হয়নে x ৰ ভ্যালু 1 পজিটিভ 1 কোনফালে থাকে x এক্সিছৰ পজিটিভ ভ্যালুটা এইফালে থাকে সো এইটো 1 আৰু 3 টো কিহৰ ভ্যালু হয় 3 টো ইয়াত y ভ্যালু হয় আৰু y টো পজিটিভ y হয় পজিটিভ 3 হয় সো কোনফালে যাব ওপৰফালে যাব সো 1 এইটো হৈ গ'ল 3 এইটো হ'লে ফাৰ্স্ট পইণ্টটো পাই গ'লো সেকেন্ড পইণ্টটো -1 -3 -1 এইটো কি হয় x ৰ ভ্যালু হয় সো x ৰ নিগেটিভ ভ্যালু কোনফালে থাকে বাওঁফালে থাকে আৰু এইটো কি হয় ভ্যালু y ভ্যালু হয় y নিগেটিভ ভ্যালু কোনফালে থাকে তলফালে থাকে এইটো হ'লে হ'ল -1 এইটো হ'লে আৰু -3 ক'ত আহিব এইটো সো এইটো এটা পইণ্ট পাই গ'লো হ'লে নেক্সট আৰু এটা চোৱা 0,0 x টো 0 y টো 0 সো x ও 0 y 0 ক'ত হয় অৰিজিনত হয় কেন্দ্ৰীয় বিন্দুত হয় সো এইটো এটা পইণ্ট পাই গ'লো হ'লে এতিয়া আমি যেতিয়া পইণ্ট গিটা কোঅৰ্ডিনেট গিটাক স্থানাংক গিটাক যেতিয়া আমি লগ লগাই দিম স্থানাংক গিটাক লগ লগাই দিয়াৰ পিছত আমি দেখিলো যে হেতি এডাল কি কৰিলে এডাল ষ্ট্ৰেট লাইন ফৰ্ম কৰিলে হয়নে এডাল ৰেখাখণ্ড ফৰ্ম কৰিলে আৰু ৰেখাখণ্ডৰ যিকোনো এটা নাম দি দিয়া ফৰ এক্সাম্পল u v যিকোনো নাম দি দিলো এতিয়া আমি ক'ব পাৰো যে therefore the line segment uv is the required graph of the equation y equal to 3x আমি কি বুলি লিখিব পাওঁ এটাকে vx ৰেখাখণ্ডডালে হৈছে y equal to 3x সমীকৰণটোৰ লেখডাল okay thank you don't forget to share and subscribe